ভনিতে তোর কুমলীয়া মন পাবলে বলিয়া দে বহুজন ভনিতে তোর কেঁচা কয় মৰম পাবলে মোৰ মন তাতন চাকৈ তাকে ভাবি চাকৈ নিজ বুলি লবি নে নাই ঐ কিবা এটা আছো তোৰে মুখলে যায় তই নেলাগে ভুই ৰুবলে তই নেলাগে যাব পথাৰলে তই নেলাগে যাব ভুই ৰুবলে তই নেলাগে। তো ওয়েলকাম টু মাই ইউটিউব চেনেল তো দিক্কু বৰা। তো দোস্ত কেছি মানে কি খবৰ, আজি নতুন এডিটিং এটা লৈছোঁ, তোমালোকে নিশ্চয় চাই ভাল হ'ব। আৰু তোমালোকে মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰিবা, লগতে ওচৰতে থকা বেল আইকনটো দবাই দিবা যাতে মোৰ নতুন নটিফিকেশ্যনবিলাক প্ৰথম পোৱা। আৰু তোমালোকে যাৰ তাত কাইন মাষ্টৰ লিংক ডিছক্ৰিপশ্যনৰ লিংকত দি দিয়া হ'ব আৰু মেটেৰিয়েল চব ডিছক্ৰিপশ্যনৰ লিংকত দি দিয়া হ'ব। তাৰপৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। ডাউনলোড কৰা কিবা দিগদাৰ হ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া প্ৰথম কাইন মাষ্টৰ অ'পেন কৰি ল'ব লাগিব। কাইন মাষ্টৰ যাতে না ডিছক্ৰিপশ্যনৰ লিংকত দি দিয়া হ'ব, তাৰপৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। এনেধৰণৰ কাইন মাষ্টৰ আহি যাব। অ'পেন কৰাৰ পিছত প্লাছ চিম্বলত ক্লিক কৰিবা আৰু 9060টো চিলেক্ট কৰি ল'বা। 9060টো চিলেক্ট হৈ গ'ল। তাৰপিছত তোমালোকে ইয়াত ক্লিক কৰিবা। ইয়াত ক্লিক কৰাৰ পিছত এডিটিং আহিব, এডিটিঙত যাবা। এডিটিঙত গৈ তোমালোকে ফাৰ্ষ্ট ফুল স্ক্ৰীণ এইটো কৰি ল'বা। ফুল স্ক্ৰীণ এইটো হৈ গ'ল আৰু ইয়াত টাইমিংটো প্ৰথমটো একে 0 কৰি ল'বা। 0 হৈ গ'ল। তাৰপৰা বেক আহিম, বেক এনেধৰণে আহিম। তাৰপিছত মিডিয়াত যাম। মিডিয়াত গৈ আমি 15-20খন ফটো এনেকৈ চিলেক্ট কৰি ল'ম। তোমালোকে যিখন ফটো দিম বুলি ভাবিছা সেইখন ফটো চিলেক্ট কৰি ল'বা। আমি এনেধৰণৰ ফটোখন চিলেক্ট কৰি ল'ম। চাই যোৱা কেনেকৈ চিলেক্ট কৰিছোঁ। আমি এনেকৈ পূৰা ফটো চিলেক্ট কৰি ল'ম। আমাৰ হৈ গ'ল চিলেক্ট। তাৰপিছত আমি এতিয়া ইয়াত যাম। তাৰপিছত তোমালোকে মাইনাছ চিনডাল দেখিছা, মাইনাছ চিনডালত ক্লিক কৰিবা ধুনীয়াকৈ। মাইনাছ চিনডালত ক্লিক কৰাৰ পিছত এইটো এনেকৈ অপশ্যন আহিব। অপশ্যনটো তোমালোকে এইটো অপশ্যন আহিব। এইটো অপশ্যন তোমালোকে ডাউনলোড কৰি ল'বা। ডাউনলোড কৰিবৰ কাৰণে তোমালোকে কাইন মাষ্টৰতে পাই যাবা। এইটো এনেকৈ ডাউনলোড হৈ গ'ল। আমি এতিয়া 3টো চিলেক্ট কৰি ল'ম। 3 চিলেক্ট হৈ গ'ল। তাৰপিছত আমি বেক আহিম। বেক অহাৰ পিছত আকৌ নেক্সট তেনেকৈ টাচ কৰিম। তাৰপিছত আকৌ আহিম। আকৌ এনেধৰণে আহিম। ভিডিঅ'টো স্কিপ নকৰিবা। আকৌ তুমি 4টো চিলেক্ট কৰি লওঁ। আমি 4টো চিলেক্ট কৰাৰ পিছত আকৌ বেক আহিম। আকৌ নেক্সট যাম। ভিডিঅ'টো স্কিপ নকৰিবা। স্কিপ কৰিলে তোমালোকে অকণ দিগদাৰ হ'ব বুজিবলৈ। আকৌ ইয়াত টাচ কৰিম। আকৌ আমি এতিয়া 5টো চিলেক্ট কৰি ল'ম। 5টো চিলেক্ট হৈ গ'ল। তাৰপিছত আমি বেক আহিম। বেক আহি আকৌ পুনৰ সেইটোতে আহিম। সেইটোত অহাৰ পিছত তোমাৰ 4টো চিলেক্ট কৰি ল'ম। বেক আহিম। বেক আহি আকৌ পুনৰ তেনেকৈ তাতে যাম। তাত গৈ তোমাৰ 2টো চিলেক্ট কৰি ল'ম। এনেধৰণে কেনেকৈ চিলেক্ট কৰি লৈছোঁ তোমালোকে চাই যাবা। ভিডিঅ'টো স্কিপ নকৰিবা। আকৌ আমি পুনৰ আহিম। আকৌ তাত টাচ কৰিম। তাৰপিছত আমি 1টো চিলেক্ট কৰি ল'ম। এনেধৰণে তোমালোকে যিকেইটা আছে সেইকেইটা চিলেক্ট কৰি ল'ব লাগিব। আমি এতিয়া গোটেইখন ফটো চিলেক্ট কৰি ল'ম এনেধৰণৰ, যাতে ভিডিঅ'টো মানে স্পীড হয়, নহ'লে বহুত টাইম হৈ যাব। সেইকাৰণে আমি গোটেইখন ফটো চিলেক্ট কৰি ল'ম। আমাৰ চিলেক্ট হৈ গ'ল। চিলেক্ট হৈ যোৱাৰ পিছত তোমালোকে লেয়াৰত আহিবা। লেয়াৰৰ এইটো অপশ্যন দেখিবা। লেয়াৰত আহি তোমালোকে মিডিয়াত যাবা। মিডিয়াত গৈ তোমালোকে এটা ফ্ৰেম দিম। ফ্ৰেমটো তোমালোকে এনেধৰণে এড কৰি ল'বা। তোমালোকে ডিছক্ৰিপশ্যনৰ লিংকত ফ্ৰেমটো দি দিয়া হ'ব। তোমালোকে তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিবা। ফ্ৰেমটো আমি এনেধৰণে এড কৰি ল'ম। আৰু তোমালোকে মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা, লগতে কাষতে ওচৰতে থকা বেল আইকনটো দবাই দিবা। এনেধৰণে আমাৰ ফ্ৰেমটো হৈ গ'ল। ইয়াত ক্লিক কৰিম। তাৰপিছত ইয়াত ক্লিক কৰিম। তাৰপৰা বেক আহিম। তাৰপিছত ফ্ৰেমটো আমি ভিডিঅ'টো যিমান ছেকেণ্ডলৈকে আছে সিমান ছেকেণ্ডলৈকে ভিডিঅ'টো বঢ়াই ল'ম। এনেধৰণে বঢ়াই গৈছোঁ। তোমালোকে চাই লোৱা। আৰু কিবা বুজি নাপালে মোক কমেণ্ট কৰি পেলাই তোমালোকে জনালেই হ'ল। আমি এতিয়া লেয়াৰত যাম। লেয়াৰত গৈ মিডিয়াত যাম। আমি যিমানে চঙৰ ভিডিঅ'টো এইটো আমি এনেধৰণে এড কৰিম। তোমালোকে ডিছক্ৰিপশ্যনৰ লিংকত দি দিয়া হ'ব। তোমালোকে তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিবা। ডাউনলোড কৰিলে কিবা দিগদাৰ হ'লে মোক কমেণ্ট কৰি জনালেই হ'ল। এনেধৰণে আমি এড কৰি ল'ম। কেনেকৈ এড কৰিছোঁ তোমালোকে চাই লোৱা। আৰু তোমালোকে কিবা দিগদাৰ পালে মোক কমেণ্ট কৰি পেলাই জনালেই হ'ল। যোনে ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিবা। এনেধৰণে আমি এড কৰি ল'ম। ইয়াত এতিয়া আমি ব্ৰাইটনেছটো কমাই ল'ম। ব্ৰাইটনেছটো এনেধৰণে কমাই ল'ম। চাই লোৱা। এনেধৰণে আমি ব্ৰাইটনেছটো কমাই লৈছোঁ। ব্ৰাইটনেছ কমাই লৈ তাৰপৰা প্ৰথম আমি ইয়াত ক্লিক কৰিম। তাৰপিছত তোমালোকে এইটো এপশ্যনটো লৈ ল'বা। ডাউনলোড কৰি ল'বা। তাৰপৰা যাৰ নাই কাইন মাষ্টৰ তোমালোকে ডাউনলোড কৰিব পাৰিবা। ডাউনলোড কৰি ল'বা। আৰু ডাউনলোড কৰিলে তোমালোকে ডাটা অন ৰাখিবা। ডাটা অন ৰাখিলে তোমালোকে ডাউনলোড হ'ব। আমি এইটো এনেধৰণে চিলেক্ট কৰি ল'ম। তোমালোকে চলাওঁ। ভিডিঅ'টো স্কিপ নকৰিবা। আৰু আশা কৰিলোঁ মই ভিডিঅ'টোত 20টা লাইক যাতে কৰা। আমি প্ৰথমটো চিলেক্ট কৰি ল'লোঁ। তাৰপিছত বেক আহিম। আকৌ নেক্সট ফটোখনত আহিম। আকৌ ইয়াত ক্লিক কৰিম। তাৰপিছত আমি তাত যাম। এইটোত গৈ আমি এই ঘূৰাই এইটো লাষ্টৰ এইটো ক্লিক কৰি ল'ম। তাৰপিছত আমি বেক আহিম। আকৌ নেক্সট ফটোখনত যাম। আকৌ তাত ক্লিক কৰিম। আকৌ পুনৰ তাত যাম। তাত গৈ এনেকৈ তাত গৈ আমি 2 নম্বৰটো চিলেক্ট কৰি দিলোঁ। 2 নম্বৰটো চিলেক্ট হৈ গ'ল। তাৰপিছত আমি বেক যাম। আকৌ নেক্সট ফটোখনত যাম। নেক্সট ফটোখনত গৈ তাত যাম। তাত ক্লিক কৰি তাৰপিছত আমি তাত ক্লিক কৰি আমি 2 নম্বৰটো চিলেক্ট কৰি ল'ম। 2 নম্বৰটো চিলেক্ট হৈ গ'ল আমাৰ। তাৰপিছত আকৌ আমি ফটোখনত যাম। আকৌ ইয়াত ক্লিক কৰিম। তাৰপিছত এইটো ইয়াত যাম। 1 নম্বৰটো চিলেক্ট কৰি ল'লোঁ। 1 নম্বৰ চিলেক্ট হৈ গ'ল।
তাৰপিছত আমাৰ এতিয়া হৈ গ'ল ফটো মানে ভিডিঅ'টো যিমান স্পীড কৰিব বিচাৰিছোঁ সেইকাৰণে তোমালোকে এইটো মই কাটি দিলোঁ হৈ গ'ল আমাৰ এতিয়া ভিডিঅ'টো এবাৰ প্লে কৰি চাই দিওঁ ভনিতে তোৰ কুমলীয়া মন পাবলে বলিয়া যে বহুজন ভনিতে তোৰ কেঁচা কৈ মৰম পাবলে মোৰ মন চাতন তাকে ভাবি চাকৈ নিজ বুলি লবি নে নাই ক ঐ কিবা এটা ক ঐ আছো তোৰে মুখলে চাই তই নালাগে ভুই ৰুবলে তই নালাগে যাব পথাৰলে তই নালাগে যাব ভুই ৰুবলে তই নালাগে এতিয়া আমাৰ ফটোখিনি তোমাৰ দেখিছা ফটোখিনি আমাৰ ধৰিবলৈ কাৰণে মুখত অকণমান হেৰি হৈছে মানে ফটো আধা মুখ আহিছে আধা মুখ অহা নাই এনেধৰণে আমি চিলেক্ট কৰি ল'ম চাই লোৱা ইয়াত ক্লিক কৰি ফটোখন অলপ তললৈ লৈ ল'ম তললৈ লৈ ল'ম এনেধৰণে এডজাষ্ট কৰি ল'ম গোটেইখন ফটো আমি চাই লোৱা কেনেকৈ এডজাষ্ট কৰিছোঁ এনেকৈ তললৈ লৈ ল'ম যাতে মুখখন আমাৰ সম্পূৰ্ণ ধৰিব বেছি নল'বা অলপমান ল'বা এনেধৰণে আমি গোটেইখন ফটো চিলেক্ট কৰি ল'ম এনেকৈ আমি ইয়াত ক্লিক কৰি তাৰপিছত ইয়াত ক্লিক কৰি অকণ তললৈ গোটেইখন ফটো চিলেক্ট কৰি ল'ম চাই লওক কেনেকৈ চিলেক্ট কৰি গৈছোঁ ভিডিঅ'টো স্কিপ নকৰিবি স্কিপ কৰিলে তোমালোকে বুজি নাপাবা তোমাৰ দিগদাৰ হ'ব ভিডিঅ'টো বনাব এনেকৈ তললৈ লৈ ল'ম গোটেইখন ফটো এইখন ফটো অলপমান লৈ ল'ম কাৰণ আমাৰ মাথাটো আধা আহিছে আধা নাই অহা সেইটো কাৰণে অকণ লৈ ল'বা বেছি শ্লাইড তোমালোকে বেছি নল'বা গোটেইখন ফটো এনেধৰণে চিলেক্ট কৰি ল'লোঁ আমি চিলেক্ট হৈ গ'ল আমাৰ গোটেইখন ফটো তাৰপিছত তোমালোকে শ্বেয়াৰত যাবা শ্বেয়াৰত গৈ 3 ডট ক্লিক কৰিব এক্সপৰ্ট কৰি ল'বা আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লগতে কাষতে ওচৰতে থকা বেল আইকনটো দবাই দিবা আৰু যাতে মোৰ নতুন ভিডিঅ'বিলাক প্ৰথম নটিফিকেশ্যনবিলাক তোমালোকে যোৱা আশা কৰিলোঁ 20টা লাইক এইটো ভিডিঅ'ত যায় যাতে 20টা লাইক গ'লে তোমালোকৰ নেক্সট ভিডিঅ' তোমালোকে বনাবৰ কাৰণে আশা কৰিম আৰু যাতে কাইন মাষ্টৰ লিংক নাই লিংক তোমালোকৰ ডিছক্ৰিপশ্যনৰ লিংকত দি দিম আজিলৈ বাই পুনৰ নেক্সট ভিডিঅ'ত লগ পাম ৱেলকাম টু মাই দিক্কু বৰা চেনেল বাই টাটা